নমস্কাৰ আৰু স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেল অসমীয়া জ্ঞান লৈ। আৰু মই আজি আপোনালোকলৈ লৈ আহিছোঁ কেইবাটাও নতুন মহৎলোকৰ বাণী, যি আমাৰ জীৱনৰ প্ৰত্যেকটো খোজতে কামত আহে। গতিকে আহকচোন দেৰি নকৰি ভিডিঅ'টো আগলৈ চাওঁ, আৰু যদি চাই ভাল পায় লাইক কমেণ্ট কৰিব। বুদ্ধদেৱে কৈছিলে যে আনক দুখ দি নিজৰ সুখ কামনা কৰা লোকে কেতিয়াও শত্ৰুতা ভাৱৰ পৰা মুক্তি লাভ কৰিব নোৱাৰে। হেম বৰুৱাই কৈছিলে যে পৃথিৱীত সবাতোকৈ সহজ কাম হৈছে আনৰ সমালোচনা কৰা, আৰু সবাতোকৈ টান কাম হৈছে নিজকে সংশোধন কৰা। মাদাৰ টেৰেছাই কৈছিলে যে বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, আৰু সেৱাৰ ফল শান্তি। মহাত্মা গান্ধীয়ে কৈছিলে যে সত্যতকৈ ডাঙৰ ধৰ্ম নাই, সময়ো সত্যক পৰাজয় কৰিব নোৱাৰে। মহাবীৰে কৈছিলে যে ধনৰ দ্বাৰা মানুহে নিজক ৰক্ষা কৰিব নোৱাৰে। শংকৰাচাৰ্যই কৈছিলে যে আত্মাৰ উপলব্ধিয়েই শিক্ষা। আইনষ্টাইনে কৈছিলে যে ভৱিষ্যতৰ বিষয়ে বৰকৈ চিন্তা ভাৱনা কৰা উচিত নহয়, ভৱিষ্যত সোনকালে বৰ্তমানত পৰিণত হয়। মুখমণ্ডলৰ সৌন্দৰ্যৰ সৈতে হৃদয়ৰ সুন্দৰতাৰ মিল নাথাকিলে কোনো এগৰাকী নাৰীয়েই সুন্দৰ হ'ব নোৱাৰে। এই কথাষাৰ কৈছিলে জৰ্জ বাৰ্নাৰ্ড শ্ব'য়ে। H.G. ৱেলছৰ মতে কৰোঁ বুলি কোনেও প্ৰতিভাৰ সৃষ্টি কৰিব নোৱাৰে, ইয়াক কেৱল সঠিক পথেৰে আগুৱাই নিবহে পাৰে। মহাত্মা গান্ধীৰ মতে যি মাতৃয়ে ভালভাৱে লালন পালন কৰি বুদ্ধিমান, স্বাস্থ্যৱান আৰু চৰিত্ৰৱান সন্তান দেশক দিব পাৰে, সেই মাতৃয়ে সঁচাকৈয়ে দেশৰ প্ৰকৃত সেৱা কৰে। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো ইমানতে শেষ হ'ল। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদিহে নতুনকৈ মোৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ পাই থাকে।